দুটা টাইম ওলাই গৈছে ये लोग बंदे गिर गए यहाँ पे গুড মৰ্নিং ফাইনেলি দুটাটো বাজিলে আমি উঠিছো এটাকে বাকী ধুতকেইটাতো এতিয়ালৈকে শুইয়ে আছে বাকী সেইফালে বাকীকেইটা টেণ্টত পুৰা হুলস্থুল হৈ আছে এটাকে তুমিতো কালি চবতকে আগত হৈছা বেটা আমাৰ এতিয়ালৈকে গাড়ীত অহাই নাই আমি উঠিছো ভাবিছো এটাকে লাহে লাহে গৈ থাকো নেকি বাকী ধুতকেইটা লাহে ধীৰে গৈ থাকিব এইফালেতো এইকেইটা মাঘৰ বিহুৱে পাতি দিছে বাকী বলক আমি ফ্ৰেছ হৈ লওঁ লাহে ধীৰে ওলাই গৈ আছো गुड मॉर्निंग देखा आपने लापरवाही का नतीजा है ৰাম এইটো বুঢ়াটোৱেতো ভালটোকে আনিলো ইয়ালে এইটো এনেকে হলে কি হব गुड मॉर्निंग जॉन এইবাৰহে হৈছে এয়া চাওক এইফালে চাইনা আৰু এইফালে ইণ্ডিয়া কমপ্লিট দুটা টাইম ওলাই গৈছে এইফালে এটা তেলামবাজি উঠিলে এজনটো চাগে হয়তো চাইনা পৰা আহিছে তেনেকুৱাই লাগিছে চাইনাৰ এলাৰ্মটো বাজি গ'ল তাৰ আৰু এজন ইণ্ডিয়াৰে হয় মই ইণ্ডিয়াৰে হয় দেই এজন চাইনা পৰা আহিছে গৈ আছো চাইনা বুলি নাযাওঁ ইণ্ডিয়াতে থাকিম আমি টেণ্টৰ পৰা লাহেকে ওলাই আহিছো বাকী কেইটাও পিছে পিছে আহি আছে টাইমটো হৈ গ'ল 3:30 বাজি গ'ল ই গাড়ীত আহি পোৱাহি নাই আহিম বুলি কৈছে হ'লেও আমি অকণ আগত গুচি যাওঁ নহ'লে আমাৰতো ট্ৰেকিং কৰা ইমান অভ্যাস নাই নহ'লে আমাৰ ইফালে বেণ্ড বাজি যাবগৈ সেইটো কাৰণে আমি অলপ লাহে ধীৰে সোনকালে ওলাই আহিছো গাড়ীত আহি পোৱালে আমাৰ দেৰি হৈ যাবগৈ নহ'লে ফাইনেলি আমি বহুতখিনি ওপৰলৈ উঠি আহিলোৱেই বাকী লগৰ কেইজনটোতো বহুত তলত থাকিলে আমি এই তিনিটা ওপৰলৈ উঠি আহিছো হয় হয় মুখত হাঁহিটো সদায় ৰাখিব লাগে হাঁহি মেইন মিষ্টাৰ বিনে হাঁহি মেইন ফাইনেলি মেইন ভিউ পইণ্টটোত পাই গ'লোহি সেইফালে ৰিপু সেইফালে সঞ্জীৱ আগত গৈ আছে বিচাৰি ফুৰিছে কোনটো জেগাত বহিব বাকী আমি তিনিটাই ওপৰত চবতকৈ আগত পাই গ'লোহি বাকী লগৰকেইটাতো বহুত তলতে থাকি আহিলে সিহঁতি আহি আছে তলত বহুতকেইটা বাকী সোনকালে আগত পাই গ'লোহি যেতিয়া অলপ ৰেষ্ট লৈ ল'ব পাৰিম এইফালে ৰিবুৱে পূৰা নিজৰ ছেট আপ কৰি আছে কেনেকুৱা লাগিলে ট্ৰেকিং কৰি অলপ এতিয়া মানে সব ভাগৰ মৰি গ'ল ভাগৰ লাগিছিলে মাজত পূৰা ফিলিংছ টাইট টাইট আৰু নক'ব আৰু বাকী সঞ্জীৱ অপেক্ষা মাথো সেইটোৱে আৰু বাকী বলক হয় হয় পূৰা বাকী ওপৰতো কালি দুজনমানে আহি ট্ৰেকিং কৰি ইয়াত টেণ্ট তৰিয়ে আছেহি বাকী আমাৰ লগৰ কেইজনো আহি পহি বাকী অপেক্ষা কৰি আছোঁ সূৰ্য ওলোৱালে এইটো ওপৰত আহি এটা বাংকাৰ দেখা পাইছোঁ ইয়াতে আগতে আৰ্মিসকল যেতিয়া যুদ্ধ হৈছিলে ইয়াত সোমাই থাকে বোলে এইফালে ইয়াত তেওঁলোকৰ লাগেজবোৰ ভৰাই থৈ দিয়ে আৰু আছে বাংকাৰ এইফালে আমি অকণমান পিছত যাম তালৈ ইয়াত চাগে ৫টা ৰেজিমেণ্টৰ আৰ্মিসকলে আছিলে কি লাগে উঠা আকৌ কেনেকৈ উঠিব ধৰিবা আচ্ছা
বেড লাক ইয়াত ডাৱৰ হৈ আছিলে চ' ছানৰাইজটো দেখা নাপালোৱে ভালকে বাকীলে চবেইতো ফটোশ্বুট কৰি আছে আমাৰ এটাই ভাল হ'ল আমি এদিন আগত আহিলোঁ কাৰণ কাইলৈ তেওঁলোকৰ বোলে কিবা জংগল পূজা আছে সেইটো কাৰণে তেওঁলোকতো কোনো গাইডেন্স লগত আহিব নোৱাৰিব সেইটো আমাৰ ভাল হ'ল লাহে ধীৰে ইয়াৰ পৰা ওলাই যাম আমাৰ টেণ্টটো তলত আছে ভোকো লাগিছেগে গৈ গৈ কিবা এটা খাই লওঁগে সেইটো ভিউটোলৈ আহিটোতো বহুতেই ভাল লাগিলে কেৱল অলপ পিছত আকৌ ইয়াৰ পৰা ওলাই যাওঁ এতিয়া টেণ্টলৈ আহি আছোঁ ইয়াৰ পিছত আমি গৈ আছোঁ কাহো লাষ্ট পইণ্ট তাৰ পৰা আমি উভতিম চাওঁগে তাতো চাইনা বৰ্ডাৰ হয় ন সেইডোখৰ পৰা চাওঁগে চাইনাখন দেখাত কেনেকুৱা ৰখিব পৰা নাই পুৰা ধাইণ্ডিত ঠেলি আনিছে লগৰকেইটা সেই ওপৰতে থাকি আহিলে বাকী আগত ওলাই যোৱাকেইটাতো গুচিয়ে গ'ল বহুত দূৰ পালেগে কালি আমি ইয়াতে টেণ্ট তৰি আছিলোঁ কিমান ধুনীয়া ওপৰলৈকে উঠি গৈছিলোঁ লগৰকেইটাতো আহি আছে 3টা ওপৰতে থাকি আহিলে বাকী ইয়াত 4টা আগতে নামি আহিলে আগতে পাই গ'লহি আমি চাব আহিছিলোঁ তাত কিন্তু দিন বেয়া আছিলে চাগে সেইটো কাৰণে ডাৱৰটো বেছিকৈ ওলাই গ'ল ছানৰাইজ হোৱা নেদেখিলোঁ একো নাই যিয়ে হওক কিন্তু জেগাটো আহি বহুতেই ভাল লাগিলে আমাক কুক মেগী বনাই আছে ভালকৈ বনোৱা দেই নিজে খাম বম এতিয়া কি নিজে খাম আমিও আছো ন এনেই তোমাক আমি হায়াৰ কৰি অনা নাই নহয় ফাইনেলি আমাৰতো টেনশ্যন সামৰি হ'লেই আৰু অলপমান কাম বাকী আছে সেইখিনি কৰি আমি ইয়াৰ পৰা লাহে ধীৰে ওলাই যাম বাকী চবতকৈ ইম্পৰ্টেণ্ট কথাটো ক'বলগীয়া হৈছে যোনসকলে টেণ্ট তৰি থাকেহি ৰাতিটোতো আপোনালোকে বনফায়াৰ কৰিব ন এনেকৈ যদি জুই জ্বলি থাকে সেয়া ভালকৈ নুমুৱাই থৈ যাব নহ'লে সেয়া ইয়াততো পাইন গছ আছে ইয়াত মানে তেল এটা থাকে চ' তেলটোৰ কাৰণে অলপ মানে জুই এটা লাগিলে গোটেই জ্বলি যাব পাৰে আৰু ইয়াততো গোটেইখন ঘাঁহনি বহুত শুকান হৈ থাকে চ' জুইটো পটককৈ বেছিকৈ লাগি যায় বাকী ক'বলগীয়া ইমানখিনিয়ে আৰু যদি তেনেকুৱা নকৰে আমাৰ নিজৰে দিয়কচোন প্ৰকৃতিখন যদি আমি নিজে ধৰি নাৰাখোঁ তেতিয়া পিছৰ প্ৰজন্মই কি দেখিব গোটেইখিনি ফাইনেলি আহি আছো কেনেকুৱা লাগিলে লগৰ কেইজনটোতো বহুতে তল পালেগে আৰু এইকেইজন আহি আছে এজন সেই ওপৰতে থাকি আহিলে কেনেকুৱা লাগিলে আহি একদম আকৌ এবাৰ আহিম নেক্সট সেইজন ভিডিঅ' বনাই পিনে আহোঁতে দেৰি হৈ গৈছে আহা সোনকালে আহা এতিয়া গোটেইখন বাইক এখন কৰি নামিছে ললি হৈ গ'ল
গেটত ধৰি থকা কেৰিয়াৰখনত পাৰ কৰি ধৰিব নোৱাৰি নহয় এটা ভৰি ইফালে কৰি बोला मैं आगे के फिर लगे से मोमेंट है क्या लाए घेरा पर क्या है ये लोग ये गिर गया एक आदमी गिर गया देखिए ना अरे पड़ से एक बंदा गिर गया यहाँ देखिए আজিতো বহুত দূৰ ৰাইড কৰিব লাগিব নাজানো কিমান দূৰ পাৰোঁ যিমান দূৰ পাৰোঁ কভাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব আজি বহুত দিনে হৈ গ'ল আজি সিহঁতি 4 দিন হৈ গ'ল ঘৰটোতো চিন্তা কৰিয়ে আছে ইয়াততো ভালকৈ নেটৱৰ্ক নাপায় BSNL নেটৱৰ্ক পায় কিন্তু লগৰ এজনৰ ওচৰতো নাই চ' যিমান ডোখৰলৈকে পাৰোঁ ওলাই যাওঁ হাইলুঙলৈকে ওলাব পাৰিলে কমচে কম ঘৰলৈ ফোন এটা কৰি খবৰ দিব পাৰিম জেলেপি পালা না খাবলৈ আমি লাষ্ট ভিলেজখন পাইছোঁহি গাহো আমি এতিয়া আহি আছোঁ ITBP ইয়াত কেম্প আছে ওপৰতে আহি আছোঁ আমি ওপৰলৈ গৈ যাওঁগৈ ৰিকুৱেষ্ট কৰোঁ যদি আমাক তেওঁলোকৰ দূৰবীণ দি যদি চাবলৈ দিয়ে তেতিয়া আমি চাইনাখন চাবলৈ ট্ৰাই কৰিম তেওঁলোকে দিয়ে নে নিদিয়ে নাজানো চাওঁচোন ৰিকুৱেষ্ট কৰি চাওঁ পুৰা বতাহ মাৰি আছে ওপৰত চাইনাত চাই আহিলোঁ বিশেষ একো ৰিকুৱেষ্ট কৰিবলগীয়া নহ'লে যোনজন তাত চাৰ্জন আছিলে সেইজনো বহুত ভাল তেওঁ একো ৰিকুৱেষ্ট নকৰাকৈ হ'ল তেওঁ কোনডোখৰত কি আছে কেনেকৈ সেইখিনি দেখালে চাইনাৰ যিটো টাৱাৰটো সেইখিনি চাই কৰি আহিলোঁ বাকী এইডোখৰততো ইণ্ডিয়ান আৰ্মি এইটো পোষ্ট হয় ইয়াত বিশেষ ভিডিঅ' বনাবলৈ দিয়া নাই সেইটো কাৰণে বাৰু ব'লক গৈ থাকোঁ
গুড মৰ্ণিং আজি আমাৰতো 5 নম্বৰ দিন হৈ গ'ল অৰুণাচল অহা কালি আমি লাষ্ট গৈছিলোঁ কাহো ভিলেজ ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজ হয় এখন তাৰ পৰা উভতি আহোঁতে আমাক ইমানেই অৱস্থা টাইট হৈ গ'ল ন তাত আমি বৰষুণে লগ পালে চ' বহুত অৱস্থা বেয়া হৈ গ'ল ফাৰ্ষ্ট ভিলেজ কাহোৰ পৰা উভতি আহি আমি হাইলুঙত ষ্টে কৰিবলগীয়া হ'ল এইকেইখন আমাৰ বাচন্তি ৰখি আছে বাট কালিও ইমান বৰষুণ আজিও এয়া বৰষুণ এৰাই নাই এতিয়ালৈকে এতিয়া ৰুমৰ পৰা ওলাই আহি ফ্ৰণ্টৰ ভিউটো ইমানেই ধুনীয়া এটা পৰিৱেশ বহুত ধুনীয়া লাগিছে বনাই কমপ্লিট হোৱা নাই কালি আমি ইয়াৰ ভিতৰতে টেণ্টৰি থাকি দিলোঁ এখন ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ডালাই ৰেষ্টুৰেণ্ট গুড মৰ্ণিং ব্ৰাদাৰ মৰ্ণিং এইফালে এজন ৰাতিপুৱাই সোনকালে উঠি সুন্দৰ পৰিৱেশৰ আমেজ লৈ বাকী এইকেইজন দাদা আপোনালোক ক'ৰ পৰা আহিছিলে ধেমাজিৰ পৰা আহিছিলে বাকী এইজন কালি দাদাহঁতো এইফালে ইয়াতে থাকিলে টেণ্টৰি এতিয়া ইয়াৰ দাদাহঁতোতো ৰেডি হ'লেই যাবলৈ বাকী আহি কেনেকুৱা লাগিলে আপোনালোকৰ আহি ভালে লাগিলে অলপ কষ্টকৰ আৰু মানে বাইক লৈ বেছি কষ্ট আৰু নাই বৰষুণৰ বতৰত বেছি কষ্ট হয় সেইটো হয় আমি গাড়ী লৈ আহিছিলোঁ সেইকাৰণে অলপ আমাৰ কাৰণে সুবিধা হ'ব ইমান আমন জীৱনকে কি চাই আছে দাদাহঁত যাবলৈ ওলালেই বাই বাই লগ পাই ভাল লাগিল আকৌ লগ পাম থেংক ইউ আপোনালোকক লগ পাম দেখিয়ে থাকিম আৰু এতিয়া ঠিক আছে অঁ যাব দেই বাই বাই আমাৰ খানা আহি গ'ল এইফালে এই খাবলৈ ষ্টাৰ্ট কৰিয়ে দিলা নি তোমালোকে গোটেইসকল ৰেডি হৈ গ'ল এইফালে কোকজন আমাৰ অসমৰে হয় অ দাদা এইফালে হওক কি আপোনাক লগ পাই ভাল লাগিলে আকৌ আহিম ঠিক আছে আকৌ লগ পাম কেতিয়াবা আহিব ধন্যবাদ ফাইনেলি আজি ডে 6 উভতি আহি আমি আজি পালোহি আৰু ৰদলা পথাৰ গোটেইখিনি আহি এডতে অকণমান ৰৈছোহি চিল মাৰিছে চবেই অলমষ্ট আমি মৰ্ণিং 8:30 মানতে ওলালোঁ এতিয়া যাব ওলাইছোৱেই এতিয়া চববোৰ ঘৰা ঘৰি আজিৰ পৰা বাইদেউ সঞ্জীৱ সুৰজ এই গেহেৰা এজন গেহেৰা নতুন নাম পৰিছে এইফালে আমাৰ বৰ্তা বাকী আজি গোটেইখিনিকে বহুত আজিৰ পৰা মিছ কৰিম বাকী যিয়ে হওক নহওক বহুতে এনজয় কৰিলোঁ আকৌ বহুত সোনকালে আকৌ নতুন এটা ৰাইডৰ প্লেনিং কৰিম এয়া আমাৰ প্ৰাবজত লাইট মিছ কৰিম বহুত মিছ কৰিম বহুত ভাল লাগিলে ৰাইডটো বাকী ঠিক আছে ঘৰত লগ হৈ আছোঁ ফাইনেলি ঘৰ আহি পাই গ'লোহি ইমান দিনৰ মূৰত ঘৰৰ মানুহখিনিক লগ পাইতো বহুতে ভাল লাগিছে বাট লগৰখিনিৰ লগত এইকেইদিন যিমানখিনি এনজয় কৰিলোঁ সেইখিনি বহুতে মিছ কৰিম এই ট্ৰিপটোত বহুতখিনি নহ'বলগীয়া ঘটনাও ঘটি গ'ল বাৰু ইমান বিশেষ তেনেকুৱা বেয়া বুলি ক'বলগীয়া তেনেকুৱা বিশেষ একো নাই যিয়ে হওক নহওক ইমান লং জাৰ্ণি এটা কৰিছোঁ যেতিয়া আমি সৰু সুৰা কিবা কিবি এইটোতো প্ৰব্লেম থাকিবই আৰু য'ত যি ভুল হৈছে ফাৰ্ষ্ট ট্ৰিপৰ প্লেনিং কাৰণে আমাৰ সেইখিনি ইমান বিশেষ আইডিয়া নাছিলেই চ' ইমানখিনি সেইটো কথাত ধৰি থাকি একো লাভ নাই বাকী নেক্সট যেতিয়া আকৌ ট্ৰিপৰ প্লেনিং কৰিম সেইখিনি আমি যাতে ভুলখিনি আমাৰ নহয় সেইখিনি আইডিয়া হ'ল বাকী যিয়ে হওক নহওক বহুতেই ভাল লাগিলে
ভালকে এতিয়া ফ্ৰেছ হৈ লওঁগে এইকেইদিনটো ভালকে হোৱা নাই খোৱাও হোৱা নাই সো মাক কৈছো কিবা এটা বনোৱা তোমাৰ হাতেৰে বহুত দিন একো খোৱা হোৱাই নাই এইকেইদিন সো ভালকে ফ্ৰেছ হৈ লওঁগে মায়ে কিবা কিবি বনাই আছে মোলে বাকি ভিডিঅ' মোৰ চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ Yeah.